আপোনালোকে বাৰু জাতিলাওৰ লগত গাহৰি মাংস খাই পাইছেনে? মই আজি বনাইছিলোঁ, সেয়ে ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আৰু আজি মই অলপো তেল ব্যৱহাৰ নকৰোঁ আৰু খাবলৈ যে ইমান টেষ্টি হৈছিলে নহয়, আপোনালোকে বনাই খাবচোন। এয়া কেৰাহীখনত মাংসখিনি দি দিছোঁ। এইখিনি মই অলপমান নিমখো দি দিছোঁ, ভাজি তেল ওলোৱালৈকে ভাজি থাকিম। আৰু মাজে মাজে অলপমান পানী ছটিয়াই দিছোঁ, নহ'লে কেৰাহীখনত লাগি যায় মাংসখিনি। তেল ওলোৱাৰ পিছত ইয়াতে মই পিঁয়াজখিনি দি দিছোঁ। এইখিনি ভাজি লৈ কাটি থৈ দিয়া জাতিলাওখিনি দি দিছোঁ। এইখিনি ভালদৰে ভাজি লৈ ইয়াতে আদা নহৰু জলকীয়াৰ পেষ্টখিনি দি দিছোঁ। আৰু পানীলাওৰ পৰা যিহেতু পানী ওলায়, সেইটো কাৰণে মই অলপমান পানী শুকাই যোৱাৰ পিছত মছলাখিনি দি দিছোঁ। আপোনালোকে যি মছলা ভাল পায় সেইটো দিব পাৰে। এইখিনি ভাজি লৈ ইয়াতে পানী দি দিছোঁ। পানী মানে অলপমান দি দিছোঁ, পানী মানে সিজালৈকে। আৰু মাংসখিনি যিহেতু মই বইল কৰিছোঁৱেই, অলপমান পানী দি সিজিছে নাই চাইছোঁ, সিজিছে। আৰু শেষত অলপমান জালুকৰ গুড়ি দি দিছোঁ। আৰু খাবলৈ যে ইমান টেষ্টি হৈছিলে নহয়, আপোনালোকে বনাই খাব দেই। আৰু আজিৰ ভিডিঅ'টি ইমানেই, আজিলৈ আহিছোঁ, বাই।